নমস্কাৰ, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম সামুদ্ৰিক শাস্ত্ৰৰ অন্য এটি প্ৰধান বিভাগ হৈছে হস্তৰেখা বিজ্ঞান। এই হস্তৰেখা বিজ্ঞানৰ আজি আমি আলোচনা কৰিম আজি হাতৰ কিছুমান চিহ্নৰ বিষয়ে। যিবিলাক চিহ্ন আমাৰ হাতত থাকিলে আমাৰ বিশেষ শুভ হয়, বিশেষ উন্নতি হয়, সেই চিহ্নৰ বিষয়ে আজি আমি আলোচনা কৰিম। কিন্তু তাৰ আগত আমি জানিব লাগিব হাতৰ ক্ষেত্ৰসমূহ বা হাতৰ বিষয়ে আমি অকণমান জানিব লাগিব। প্ৰথম কথা, আমাৰ যিখন হাত আছে, এই হাতৰ এইটো আঙুলি, এই আঙুলিটো কোৱা হৈছে বৃহস্পতি গ্ৰহৰ আঙুলি। ইয়াক তৰ্জনী আঙুলি বুলি কোৱা হয় বা ইণ্ডেক্স ফিংগাৰ বুলি কোৱা হয়। এইটো হৈছে আমাৰ মধ্যমা আঙুলি বা শনিৰ আঙুলি বা মিডিল ফিংগাৰ। এইটো হৈছে আমাৰ অনামিকা আঙুলি বা ৰবি গ্ৰহৰ আঙুলি বা ৰিং ফিংগাৰ। এইটো কোৱা হৈছে আমাৰ কনিষ্ঠা আঙুলি বা লিটিল ফিংগাৰ বা বুধ গ্ৰহৰ আঙুলি। আৰু এইটো কোৱা হৈছে আমাৰ বৃদ্ধা আঙুলি। এইকেইটা হৈছে আমাৰ আঙুলি আৰু গ্ৰহৰ বিচাৰ। এতিয়া হৈছে আজি আমি আলোচনা কৰিম আমি বৃহস্পতিৰ ঘৰত আপোনাৰ স্কুৱেৰ চিহ্ন বা যিটো বৃহস্পতিৰ ঘৰত যদি আমাৰ স্কুৱেৰ বক্স থাকে তেতিয়াহ'লে আমাৰ কি ফল হ'ব, এই বিষয়ে আজি আমি আলোচনা কৰিম। প্ৰথম কথা হৈছে এইটো আমি পালোঁ যে বৃহস্পতিৰ আঙুলি। এই বৃহস্পতিৰ আঙুলিৰ যিখিনি এই জেগাখিনিত এইটো কোৱা হৈছে বৃহস্পতি গ্ৰহৰ ক্ষেত্ৰ। অৰ্থাৎ এইটো বৃহস্পতিৰ আঙুলি আৰু এইটো হৈছে আমাৰ হাতত বৃহস্পতিৰ স্থান, অৰ্থাৎ গুৰুৰ স্থান। এই গুৰুৰ স্থানত আমাৰ বিভিন্ন বিচাৰ আছে হস্তৰেখা বিজ্ঞানত। শুভ আৰু অশুভ কিছুমান চিহ্ন বা আমাৰ ৰেখা আছে যিবিলাক আমাক শুভ বা অশুভটো প্ৰদান কৰে। আমি আজি আলোচনা কৰিম যে ইয়াতে যদি আমাৰ স্কুৱেৰ থাকে, অৰ্থাৎ এইটো আমাৰ বৃহস্পতিৰ ক্ষেত্ৰ, ইয়াত যদি আপোনাৰ এনেকুৱা ধৰণৰ যদি কাৰোবাৰ স্কুৱেৰ থাকে, স্কুৱেৰ থাকিলে তাৰ কি হ'ব, যে এনেকুৱা যদি আমাৰ স্কুৱেৰ চিহ্ন অংকন থাকে তাৰ ফলৰ বিষয়ে আজি আমি আলোচনা কৰিম। প্ৰত্যেক মানুহৰ হাতত কিন্তু বিভিন্ন ধৰণৰ ৰেখা কানেকশ্যন থাকে। যদি কাৰোবাৰ এইটো বৃহস্পতি ক্ষেত্ৰত থাকে তেতিয়াহ'লে আমি বুজিব লাগিব সেই মানুহজন খুব জ্ঞানী হয়। বৃহস্পতিৰ ক্ষেত্ৰত যদি স্কুৱেৰ থাকে খুব জ্ঞানী হ'ব আৰু সেই ব্যক্তিয়ে জীৱনত সঠিক পথেৰে অগ্ৰসৰ হৈছে, অৰ্থাৎ নিজৰ যিবিলাক উচ্চ অভিলাষ আছে সেই লাইনত ঠিকে গৈছে আৰু তেওঁ সেই ছাকচেছটো ল'ব পাৰিব। অৰ্থাৎ যি দিশত তেওঁ অগ্ৰসৰ হয় সেই দিশত যিমানে বাধা বিঘিনি নাহক কিয় তেওঁ সেই বাধা বিঘিনি কাটি নিজৰ গন্তব্যস্থানত উপনীত হ'ব পাৰিব। অৰ্থাৎ উচ্চ অভিলাষ তেওঁৰ পূৰ্ণ হ'ব। যিকোনো প্ৰতিকূল অৱস্থাৰ মাজেদি বাধা বিঘিনিৰ মাজেদি তেওঁ আগবাঢ়িবলৈ সক্ষম হ'ব। এই চতুষ্কোণ চিহ্নই আমাক কি কৰিব, বিভিন্ন ভ্ৰমণৰ নিৰ্দেশ কৰে। যে যদি কাৰোবাৰ এই স্কুৱেৰ চিহ্ন থাকে বৃহস্পতিৰ ক্ষেত্ৰত, মানে প্ৰত্যেকটা ঘৰত ইয়াৰ বেলেগ বেলেগ প্ৰভাৱ হ'ব। বৃহস্পতি থাকিলে কি কৰিব, তীৰ্থ ভ্ৰমণ হ'ব, দেশ বিদেশৰ তীৰ্থস্থান ভ্ৰমণ কৰিব, জলযাত্ৰা কৰিব, গৃহ নিৰ্মাণ, তেওঁ খুব ভাল ঘৰত থাকিব, সুন্দৰ ঘৰত থাকিব আৰু বিদেশত প্ৰতিষ্ঠা লাভত সহায়ক হয়। যদি ফৰেইনত কোনোবাই যাব বিচাৰি আছে বা ফৰেইনত চাকৰি কৰা বা যিকোনো ইচ্ছা আছে তেওঁৰ সেই ছাকচেছ হ'ব আৰু মনৰ ইচ্ছা পূৰণ হ'ব আৰু বিদেশত প্ৰতিষ্ঠা লাভৰ সহায়ক হয়। আৰু এনেকুৱা চিহ্ন থকা ব্যক্তিয়ে বিদ্যাৰ ক্ষেত্ৰত বিশেষ শুভ ফল লাভ হয়। বিভিন্ন বাধা বিঘিনি আহিলেও তেওঁ বিদ্যাৰ ক্ষেত্ৰত সঠিক দিশত আগবাঢ়িব আৰু বিদ্যাৰ ক্ষেত্ৰত সুনাম অৰ্জন কৰিবলৈ সক্ষম হয় আৰু উচ্চ শিক্ষা লাভ কৰি তেওঁ উপাধি লাভ কৰিব। যিবিলাক ডক্টৰেট হওক বা যিবিলাক প্ৰতিষ্ঠিত স্কুলৰ বা কলেজৰ পৰা তেওঁ বিভিন্ন উপাধি লাভ কৰিবলৈ সক্ষম হয় আৰু জীৱনত শুভ শান্তি লাভ হয়। টকা পইচাৰ তেওঁলোকৰ অভাৱ নহয়, ঘৰ যান বাহন আদিৰ তেওঁৰ অভাৱ নহয়, ভাল ভাল মানুহ লগ পায় আৰু খুব জ্ঞানী হয়। গতিকে এইটো যদি কাৰোবাৰ হাতত থাকে তেতিয়াহ'লে খুব শুভ চিহ্ন। আমি চতুষ্কোণ চিহ্ন বা স্কুৱেৰ বক্স বুলি কোৱা হয়। এইখন মানুহৰ যিকোনো হাতত থাকিব পাৰে, ৰাইটত থাকিব পাৰে বা লেফ্টত থাকিব পাৰে। গতিকে এইটো যদি এই কথাখিনি মই যি ক'লোঁ, যদি বৃহস্পতিৰ ক্ষেত্ৰত থাকে তেতিয়াহে তাৰ বেলেগ এইটো ফল হ'ব। যদি শনিৰ ঘৰত থাকে তেতিয়াহ'লে তাৰ ফল বেলেগ, ৰবিৰ ঘৰত থাকিলে ফল বেলেগ। অৰ্থাৎ কোনটো স্থানত থাকিলে কি গ্ৰহ থাকিলে কি হয় সেই বিষয়ে আজি আমি পিছত আলোচনা কৰিম। আজি আমি আলোচনা কৰিলোঁ
যে চতুষ্কোণ চিহ্ন আমাৰ তৰ্জনী আঙুলিৰ তলত যা বৃহস্পতিৰ ক্ষেত্ৰত যদি থাকে তাত কি কি শুভ ফল হয়। এইটো শুভ চিহ্ন হাতত যিকোনো ক্ষেত্ৰত থাকিলে ই শুভ ফল প্ৰদান কৰে। যদি কাৰোবাৰ এনেকুৱা স্কুৱেৰ চিহ্ন আছে, যদি মাজতে তিল থাকে, অৰ্থাৎ যিটো বেয়া আছিল বৃহস্পতিৰ স্থান, এই চতুষ্কোণ চিহ্নই তাক শুভ কৰি দিলে। এইটো ৰক্ষা কৱচ বুলিও ক'ব পৰা যায়। আজিলৈ ইমানেই। পৰৱৰ্তী সময়ত আমি বেলেগ গ্ৰহৰ বা বেলেগ ক্ষেত্ৰত থাকিলে এই স্কুৱেৰ চিহ্ন কি ফল হয় সেই বিষয়ে আমি পিছত আলোচনা কৰিম। ধন্যবাদ।